সুহানা লাইভত টপ 10 বাতৰিলৈ স্বাগতম। প্ৰথমগৰাকী মিছ ৱৰ্ল্ড কিকি হাকানছনৰ দেহাৱসান 95 বছৰ বয়সতেই মৃত্যু কিকি হাকানছনৰ। জম্মু কাশ্মীৰৰ কোপৱাৰাত প্ৰচণ্ড গুলীয়াগুলী। কোপৱাৰাৰ লুলভ বনাঞ্চলত সংঘৰ্ষ গুলীচালনাত বান্দিপুৰাত নিহত এটা সন্ত্ৰাসবাদী। মহাৰাষ্ট্ৰত বিজেপিৰ 40 জন নেতাক বহিষ্কাৰ। দলীয় অনুশাসন উলংঘা কৰাৰ অপৰাধত বহিষ্কাৰ নেতা কেইজনক। অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ বিশ্বনাথত চাঞ্চল্য। মাজুলী চুবুৰীৰ এটা নলাত উদ্ধাৰ মৃতদেহটো। বোকাখাত থানাৰ সন্মুখত পথ দুৰ্ঘটনা। 3খনকৈ বাহনৰ সংঘৰ্ষত আহত 5জনকৈ আহত। আলিগড়ত নতুন ঘৰ ক্ৰয় কৰিলে ৰিংকু সিঙে। IPL 2025ৰ বাবে KKRে 13 কোটি টকাত ৰিটেইন কৰিছিল ৰিংকু সিঙক। আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰূপে পুনৰ নিৰ্বাচিত ডনাল্ড ট্ৰাম্প। ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে এলন মাস্কে খৰচ কৰিছিল $118 মিলিয়ন মাৰ্কিন ডলাৰ। ইষ্ট ইণ্ডিয়া কোম্পানী শেষ হ'ল, কিন্তু তাৰ স্থান ল'লে একনায়কত্ববাদীসকলে। চৰকাৰক সমালোচনা কৰি এই মন্তব্য ৰাহুল গান্ধীৰ। তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পবিত্ৰ গগৈ পদত্যাগ। দলীয় হেঁচাৰ বাবে পদত্যাগ পবিত্ৰ গগৈ। এতিয়াৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে 35 টকা দৰতে লাভ কৰিব প্ৰতি কেজি পিঁয়াজ। NCCF নামৰ এটা এজেঞ্চিয়ে গ্ৰহণ কৰিছে এই ব্যৱস্থা। এনেধৰণৰ দেশ বিদেশৰ খবৰৰ বাবে চাই থাকক সুহানা লাইভ।